ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ফাৰ্ষ্ট ইয়াৰৰ আৰ্টছৰ ছাবজেক্ট লজিকৰ যি প্ৰথম অধ্যায় আছে তৰ্ক বিজ্ঞান, আমি তাকে আলোচনা কৰিবলৈ ওলাইছোঁ। কাৰণটো হ'ল এতিয়ালৈ কোনো ছাত্ৰ ছাত্ৰীয়ে বা চৰকাৰৰ পৰাও কোনো ধৰণৰ কিতাপ দিয়া নাই বা লকডাউন থকাৰ কাৰণে লাইব্ৰেৰীবিলাকতো কিতাপ আহি পোৱা নাই। সেয়েহে মই ভিডিঅ'টো সেই উদ্দেশ্যত বনাইছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে আগতীয়াকৈ কিবা পঢ়িব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা অনুৰোধ যে ভিডিঅ'বোৰ ভাল লাগিলে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কিবা নুবুজা থাকিলে কমেণ্টত লিখি দিবা। আৰু যিসকল নতুন এইবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যিহেতু মোৰ চেনেলটো নতুন, তোমালোকৰ সুবিধাৰ কাৰণে মই বনাবলৈ চেষ্টা কৰিম। তো বেছি কথা নকৈ মই আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা তৰ্ক বিজ্ঞান, ইয়াৰ ভূমিকা। মানুহ বুদ্ধিবৃত্ত সম্পন্ন জীৱ। তোমালোকে নোট খাতাত কোৱেশ্চন বনাই লিখি ল'বা। আন সকলো জীৱৰ দৰে মানুহো এক প্ৰকাৰ জীৱ, কিন্তু বুদ্ধিবৃত্তি থকাৰ বাবে মানুহ আন জীৱবিলাকতকৈ পৃথক। মানুহ জীৱ শ্ৰেষ্ঠ। বুদ্ধিবৃত্তিৰ পৰাই মানুহৰ চিন্তা কৰাৰ ক্ষমতা জন্মে। মানুহৰ চিন্তা সকলো সময়তে শুদ্ধ বা যথাৰ্থ নহ'ব পাৰে। তৰ্ক বিজ্ঞানে চিন্তা শুদ্ধ হোৱাৰ উদ্দেশ্যে কিছুমান বিধি নিয়ম প্ৰণয়ন কৰে। এই বিধি নিয়মসমূহ পালন কৰিলে চিন্তা শুদ্ধ হয়। শুদ্ধ চিন্তাৰ মাধ্যমেৰে যথাৰ্থ জ্ঞানত উপনীত হোৱাটো সম্ভৱ হয়। যথাৰ্থ জ্ঞানৰ মাধ্যমেৰে সত্য উপলব্ধ হয়। সত্য উপলব্ধিয়েই হ'ল মানুহৰ জ্ঞান উন্মেষণৰ চৰম লক্ষ্য। তো এইখিনিৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এইটোৱে, মানুহ বুদ্ধিবৃত্তি সম্পন্ন জীৱ। শৰ্ট কুৱেশ্যন বনাই ল'ব যে মানুহ কেনেকুৱা ধৰণৰ জীৱ, মানুহ বুদ্ধিবৃত্ত সম্পন্ন জীৱ, এনেধৰে বা নানান ধৰণৰ কুৱেশ্যন আহিব। তো কুৱেশ্যনৰ লগত মিলাই এনচাৰটো লিখি দিবা। তো তাৰপিছত চোৱা তৰ্ক বিজ্ঞান কাক বোলে। ইয়াতে কেইটামান সৰু সৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কুৱেশ্যনবোৰ তোমালোকে নোট কৰি ল'বা। তো প্ৰথমতে চোৱা তৰ্ক বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল লজিক। লজিক এই গ্ৰীক শব্দটোৰ পৰা লজিক শব্দটোৰ উদ্ভৱ হৈছে। এইটো হ'ল এটা গ্ৰীক শব্দ, এই শব্দৰ পৰা এই শব্দটোৰ উদ্ভৱ হৈছে। আকৌ লজিক হ'ল লগছ এই বিশেষৰ বিশেষণ। লগছ এই তাৰপিছত চোৱা এই গ্ৰীক শব্দটোৰ অৰ্থ হ'ল চিন্তা বা চিন্তাৰ প্ৰকাশ হিচাপে শব্দ। ব্যুৎপত্তিগত অৰ্থৰ দিশৰ পৰা তৰ্ক বিজ্ঞানৰ সংজ্ঞা হ'ল তৰ্ক বিজ্ঞান ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। এইটো এটা শৰ্ট কুৱেশ্যন হয় যে তৰ্ক বিজ্ঞান কিহৰ বিজ্ঞান, তেতিয়া লিখিবা তৰ্ক বিজ্ঞান ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। তাৰপিছত চোৱা চিন্তা শব্দটো অতি ব্যাপক। চিন্তা বুলিলে সাধাৰণতে প্ৰত্যক্ষ স্মৃতি, কল্পনা, সামান্য ধাৰণা বা অনুমান, যুক্তি পদ্ধতি আদি সকলো বুজায়। তৰ্ক বিজ্ঞানৰ ক্ষেত্ৰত চিন্তা শব্দটো ব্যৱহাৰ নকৰি স্পষ্টতাৰ বাবে অনুমান শব্দটো ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত চোৱা তৰ্ক বিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি কোৱা হয়। সদ্যহতে তৰ্ক বিজ্ঞান সম্পৰ্ক মনত এটা মোটামুটি ধাৰণা গঢ়ি তোলাৰ উদ্দেশ্য এই সংজ্ঞাটো চমুকৈ আলোচনা কৰিব পাৰি। তো বিজ্ঞানৰ সংজ্ঞাটো চোৱা কেনেকুৱা দিছে। প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ। চোৱা বিজ্ঞানৰ সংজ্ঞাটো কি কৈছে, প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বোলে। ইয়াতে কুৱেশ্যনটো হ'ব যে বিজ্ঞান কাক বোলে। তো এইখিনি লিখি দিবা। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, মনোবিজ্ঞান আদি বিজ্ঞান। উদাহৰণবিলাক দি দিবা। সমগ্ৰ প্ৰকৃতি বিভিন্ন বিভাগত বিভক্ত কৰা হয়। বিজ্ঞান ইয়াৰ কোনো এটা নিৰ্দিষ্ট বিভাগৰ জ্ঞান। বিজ্ঞান সেই নিৰ্দিষ্ট বিভাগৰ অন্তৰ্ভুক্ত বস্তু, সাধাৰণ জ্ঞান। এনে জ্ঞান সুসংগত আৰু সুসংবদ্ধ, যুক্তিসিদ্ধ, প্ৰামাণ্য স্বভাৱৰ হ'ব লাগিব। প্ৰমাণিত হ'লে বিজ্ঞানৰ জ্ঞান যথাৰ্থ বুলি
নিৰূপিত হয় আৰু ই নিশ্চিত স্বভাৱৰ হয়। তাৰপিছত চোৱা অনুমান। এই অনুমান এইখিনি অলপ ভালকে মনত ৰাখিবা, কাৰণ এইটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ লগতে ছেকেণ্ড ইয়াৰতো প্ৰয়োজন হ'ব। অনুমান যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাকে অনুমান বোলে। ইয়াতে কোৱেশ্চনটো আহিব যে অনুমান কাক বোলে, তেতিয়া এইখিনি লিখি দিবা। অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰিলে তাক যুক্তি বা তৰ্ক বোলে। আকৌ তৰ্ক বা যুক্তি কাক বোলে এনেকৈ লিখি দিবা যে অনুমানক ভাষাৰ জৰিয়তে যেতিয়া প্ৰকাশ কৰা হয় তেতিয়া তাক যুক্তি বা তৰ্ক বোলা হয়। অনুমানত জ্ঞাত বিষয় বা সত্যক আধাৰবচন গঠন কৰে। অনুমানৰ জৰিয়তে উপনীত হোৱা অজ্ঞাত নতুন বিষয় বা সত্যই সিদ্ধান্ত হয়। গতিকে অনুমানত আধাৰবচনৰ জৰিয়তে সিদ্ধান্ত উপনীত হোৱা যায়। অনুমানক নিগমন আৰু এই দুই ভাগত ভাগ কৰা হয়। ইয়াতে চোৱা অনুমানক নিগমন আৰু আগমন এই দুটা ভাগ আছে। ইয়াত আগমনটো দিয়া নাই, পিছত পাবা যিহেতু মিষ্টেক হৈছে। নিগমনক অনুমান এটা বা ততোধিক আধাৰবচনৰ পৰা সিদ্ধান্তটো অনিবাৰ্য নিশ্চিত হয়। তো আমি যেহেতু কৈছো নিগমন আৰু আগমন, নিগমন অনুমান আকৌ কাক কয় ইয়াতে এইখিনি লিখি দিবা যে নিগমন অনুমানত এটা বা ততোধিক আধাৰবচনৰ পৰা সিদ্ধান্তটো অনিবাৰ্যভাৱে নিশ্চিত হয়। নিগমনৰ সিদ্ধান্তটো আধাৰবচনতকৈ কেতিয়াও অধিক ব্যাপক হ'ব নোৱাৰে। এইবিলাক বৈশিষ্ট্য। উদাহৰণস্বৰূপে দিয়া আছে সকলো মানুহ হয় মৰণশীল, সকলো ৰাজনীতিবিদ হয় মানুহ, সকলো ৰাজনীতিবিদ হয় মৰণশীল। তো সকলো মানুহ হয় মৰণশীল, এইটোতো আমি সকলোৱে জানো, চিৰসত্য কথা। সকলো ৰাজনীতিবিদ হয় মানুহ, ৰাজনীতিবিদ বিলাকে মানুহ হয়। সকলো ৰাজনীতিবিদ হয় মৰণশীল, ৰাজনীতিবিদ বিলাকেও আকৌ মৰিবলগীয়া হয়। তো আগমন অনুমানত অভিজ্ঞতাৰ পৰা লাভ কৰা কিছুমান ঘটনা বা বস্তু পৰ্যবেক্ষণ কৰি তাত পোৱা বিশেষ ঘটনা সম্বন্ধ বা বস্তুৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি যে সেই জাতি সকলো ঘটনা বা বস্তু সম্পৰ্কে কোনো সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয়। আগমনত সিদ্ধান্তটো আধাৰবচনতকৈ অধিক ব্যাপক হয়। উদাহৰণস্বৰূপে ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, মধু হয় মৰণশীল, সকলো মানুহ হয় মৰণশীল। তৰ্ক বিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু হ'ল অনুমান। তৰ্ক বিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু হ'ল অনুমান, এইটো মনত ৰাখিবা। তৰ্ক বিজ্ঞানে সুসংগতভাৱে অনুমান সম্পৰ্কে আলোচনা কৰি যথাৰ্থ আৰু সুনিশ্চিত জ্ঞান আহৰণ কৰে। অনুমান সম্পৰ্কে বিজ্ঞানসন্মতভাৱে আলোচনা কৰাৰ কাৰণে তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়। যদি তোমালোকৰ কোৱেশ্চন আহে যে তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি কিয় অভিহিত কৰা হয়, তেতিয়া লিখি দিবা তৰ্ক বিজ্ঞানে সুসংগতভাৱে অনুমান সম্পৰ্কে আলোচনা কৰি যথাৰ্থ আৰু সুনিশ্চিত জ্ঞান আহৰণ কৰে। অনুমান সম্পৰ্কে বিজ্ঞানসন্মতভাৱে আলোচনা কৰাৰ কাৰণে তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়। তো ভিডিঅ'বোৰ স্কিপ কৰি তোমালোকে নোট কৰি ল'বা। আজিলৈ এইখিনিয়ে, বেছি ডাঙৰ হ'লে আকৌ তোমালোকৰ বৰিং লাগি যাব। তো ধন্যবাদ। কিবা নবুজিলে তোমালোকে কমেণ্টত লিখি দিবা।